সকলোকে নতুন এটি ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ এইটো সুনুমুনু দেখিছে মানে এই ভিডিঅ'টি বনাই থকা দেখিয়ে মানে ঘপককে দৌৰি আহিলে কিনো কৰিছে বুলি এটো মই দেখাই দিছোঁ দেখিছে মন মাৰি আছে স্কুল গলা নাই আজি গলা স্কুলৰ পৰা আহিলে গৈ আৰু আজি বিশেষ এটা কথা ক'ব কাৰণে আপোনালোকলৈ আজি এই ভিডিঅ'টি বনাইছোঁ বা আপোনালোকৰ মাজলৈ আহিছোঁ মই চাওক আজি এই ভিডিঅ'টি চাই থকা হয়তো বহুতৰে সংখ্যা আছে মই বাৰু সংখ্যা কৰা নাই এটো বেলেগ কথা হয়তো ভিডিঅ'টি চাই থকা বহুতৰে সংখ্যা আছে ল'ৰা ছোৱালী আছে ফ্যামিলি আছে আপোনালোকে নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীক ভাল কিবা এটা হোৱাটোই বিচাৰে নিবিচাৰে জানো বিচাৰে কোনোবাই ডক্টৰ হোৱাটো বিচাৰে কোনোবাই ইঞ্জিনিয়াৰ হোৱাটো বিচাৰে আৰু কোনোবাই কিবা কিবি যি ইচ্ছা মানে সেই হোৱাটো মানে প্ৰত্যেকজন মাক দেউতাকে ভাবে মোৰ ল'ৰাটোৱে ভাল কিবা এটা কৰক মানে কিবা এটা ভাল হোৱাটো বিচাৰে নহয়নে এটা কথাটো হ'ল আমি ল'ৰা ছোৱালীৰ পৰা কিবা এটা আশা কৰিলেই যে আমি পাম হেতু নহয় আপুনি মই আশা কৰিছোঁ ঠিকই আছে আপুনি মই আশা কৰা মতে আপুনি ল'ৰা ছোৱালীৰ পৰা যি আশা কৰিছে যি হোৱাটো বিচাৰিছে তাৰ কাৰণে আপুনি কিমানখিনি কৰিছে হেতু মেটাৰ কৰে আপুনি এনে আশা কৰি থাকি লাভ নাই আপুনি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক যি হোৱাটো বিচাৰিছে তাৰ কাৰণে আপুনি যিখিনি কৰিব লাগে এতিয়া পৰা সেইখিনিয়ে কক অযথা এনে কিবা কিবি কৰি নাথাকিব যিটো হোৱাটো বিচাৰিছে তাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰক নিশ্চয় হ'বই আমি ভাবি থাকোঁ আমাৰ ল'ৰাটোৱে এইটো হওক হেতু হওক আমি ভাবি থাকিলে নহ'ব বহুতে এনেকৈ ভাবি থাকোঁ আৰু তেনেকৈ সময়বোৰ পাছ কৰি থাকোঁ সময়বোৰ মানে পাৰ কৰি থাকোঁ তো ভাবি থাকোঁ আমুকটো হ'ব তামুকটো হ'ব একো নহয়গৈ আপোনালোকে মানে এটা টাৰ্গেট কৰিব লাগিব টাৰ্গেট ল'ব লাগিব যে মই এইটো কৰিমেই এইটো কৰাৰ পিছতহে লাগিলে আকৌ বেলেগ কিবা এটা কৰিম প্ৰথমতে আপোনালোকে নিজৰ মাইণ্ডটো ক্লিয়াৰ কৰি লওক ডিসিশনটো ঠিক কৰি লওক ষ্ট্ৰং কৰি লওক যাতে মই এইটো কৰিমেই ল'ৰাটো বা ছোৱালীটোক মই এইখিনি হোৱাটো মানে বিচাৰিছোঁ গতিকে তাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি মই কৰিমেই সেইখিনিয়ে কৰক কাৰণ আপুনি চক যদি আপুনি ধান খেতি আপুনি যদি ধান বিচাৰিছে আপুনি ঘেঁহু খেতি কৰিলে ধান পাব জানো নাপায় বোলে আপুনি যদিহে বোলে ঘেঁহু বিচাৰিছে তেতিয়াহ'লে ঘেঁহু খেতি কৰক যদি ধান বিচাৰিছে ধান খেতিয়ে কৰক মই এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে ল'ৰাটো বা ছোৱালীজনীক যিটো হোৱাটো বিচাৰিছে তাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনিয়ে কৰক অযথা একো নকৰিব আপোনালোকে যি ধৰণে বিচাৰিছে সেই ধৰণে নিশ্চয় হ'বগৈ আৰু ল'ৰা ছোৱালীক সিমান মেণ্টেলি প্ৰেছাৰ নিদিব মৰমে ক'ব মৰমে বুজাব সকলোৱে বুজিব কাৰণ আপুনি যদি খঙৰ মত কিবা এটা কৈ দিয়ে সেই খং বোলা বস্তুটো চবৰে আছে সৰু হওক ডাঙৰ হওক চবৰে আছে আপুনি খঙত যদি ল'ৰা ছোৱালীক কিবা এটা কৈ দিয়ে তেখেতক মানে তেওঁলোকতো খং উঠিব আৰু তেওঁলোকক খং যেতিয়া উঠিব তেওঁলোকতো মাইণ্ডটো নষ্ট হ'ব আৰু সেই মাইণ্ড নষ্ট সময়ত আপুনি যিমান ভাল কথা এটা কৈ থাকিলেও সিহঁতৰ মগজুত কথাবোৰ নোসোমাব গতিকে এইখিনি কথা মনত ৰাখিব আকৌ কৈছোঁ যদি আপুনি ধান বিচাৰিছে ধান খেতি কৰক ঘেঁহু খেতি কৰি লাভ নাই যদিহে আপুনি ঘেঁহু বিচাৰিছে তেতিয়াহ'লে ঘেঁহু খেতি কৰক ঠিক একেদৰে আপুনি ল'ৰা ছোৱালীক যিটো হোৱা বিচাৰিছে তাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনিয়ে কৰক অযথা একো নকৰিব নিশ্চয় ছাকচেছ তাৰ পৰা পাব তাৰ পৰা আপোনালোকে যিখিনি আশা কৰিছে ল'ৰা ছোৱালীক লৈ কিনে সেই আশা পূৰণ হ'ব নহ'লে নহ'বগৈ এই কথাষাৰ মনত ৰাখিব ধন্যবাদ